নমস্কাৰ বন্ধুসকল, মই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে কথাটো বন্ধুসকল এনেকুৱা, আজি মই গোগামুখলৈ যাম। গোগামুখত গৈ মানে মোৰ দাদা এজনে মানে আজি নতুন ট্ৰেক্টাৰ এখন ল'ব। ট্ৰেক্টাৰ এখন মানে ল'বলৈ আমাক লখিমপুৰলৈ লৈ যাব। এতিয়া আমি চিলাপথাৰ ষ্টেচন যাম। ষ্টেচনৰ পৰা আমি গোগামুখত নামি, গোগামুখৰ পৰা আমাক মানে গাড়ীয়েদি ড্ৰপ কৰিব। তাৰ পৰা আমি লখিমপুৰ যাম। তালৈকে যাম, আপোনালোকে চাই থাকিব ভিডিঅ'লৈ। এতিয়া আমাৰ ট্ৰেইনখন আহি পালেহি আৰু ওচৰত। এতিয়া চাওক আপোনালোকে ট্ৰেইনখন আহি আছে। আমাৰ ট্ৰেইনখন এতিয়া আমি গোগামুখলৈ যামগৈ। ইয়াতে উঠি যাম। চ' লেটছ গো। এতিয়া আমি গৈ আছোঁ, আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ। ইয়াতে বহি গ'লোঁ, ইয়াতে বহি গ'লোঁ। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে বলিছে। তোমাকে জানো প্রভু হে জরুরি করা দয়া হে প্রভু বিনা করা দয়া হে প্রভু বিনা রাতুল চরণ তলে রাখা মুখ হরি দিয়া দিয়া দুটা দিয়া লেম্বু চাহ। আমাৰ দাদাই লেম্বু চাহ দি আছে আমাক। ট্ৰেইনত গ'লে চাহ খোৱা মজাটোৱে বেলেগ। খাবলৈ কি আছে লগত? চিঙৰা খাম। চিঙৰা এটা খাই লওঁ। এইটো কি? এইটো লেম্বু দিলে ন? হৈ যাব। এইটো চাহ, লাল চাহ। চাটনি চাটনি নাই নেকি? চাটনি দিয়া। চিঙৰাটো লৈ ল'লোঁ, দাদাই দিলে ইয়াত চাটনি অলপ দি দিয়া। पानी मिक्स কৰা নেকি? ইমান পানী যে মালটো नरम हो गया है। চিলাপথাৰ का आदमी बहुत चालाक हो गया आजकल। মোৰ লগৰজনৰ পৰা নম্বৰী পইচা দি দিলে, পুৰা ডাঙৰ পইচা। দাদাই আকৌ কোচনৰ পৰা ওলাই আছে দেই পইচাটো। ফাইনেল আমি চিঙৰা খাই লওঁ। ট্ৰেইনত আহিব তেতিয়া চিঙৰা খাবলৈ পাব আপোনালোকে। লগত আছে লাল চাহ। নকল আহি এতিয়া আমি গোগামুখ ষ্টেচন পালোহি। ইয়াৰ পৰা নামি আহিছোঁ। এতিয়া মানে আমাৰ দাদা দুজন আহি আছে, আমাক এতিয়া গাড়ীত লৈ যাব। যিহেতু গোগামুখ প্লেটফৰ্মটো ট্ৰেইন ঘৰত যাওঁ না টমটমত যাম? টমটমত
ভালেকৈ হ'ল আমি এখনলৈ যাওঁগৈ আহক এইখন টুমটুমি টমটম এইখন টমটম কয় ন কি কথা তই ইয়াত টমটম কয় নে কি কয় টমটমে হয় টমটমত গৈ আছোঁ এতিয়া আমি চাৰিআলি চাই থাকোঁ আপোনালোকে ভিডিঅ'টো বৰ গৰম এতিয়া আমি ইয়াৰ চাৰিআলি ওচৰত পাইছোঁ চাওক এখন গোগামুখ টাউন মেইন টাউন ইয়াতে ৰখি লওঁ আমাৰ দাদাজন এতিয়া আহি পোৱাহি নাই সেইটো কাৰণে আমি এতিয়া বছৰ চাহতে মেইন টাউনতে ৰখি আছোঁ আৰু ঘৰতো ভাত চাত খাই নাহিলোঁ গতিকে এতিয়া দাদাটি পাই মানে আমি হোটেলত গৈ ভাতটোকে খাই লওঁ আমাৰ গাড়ীখন পালেহি এইখনেই এই গাড়ীখন এয়া আমাৰ দাদাহঁতে ৰাখিছে এতিয়া আমাক লৈ যাব পালাহি দাদা ভাল ন এতিয়া আমি এয়া ফাইনেলি গাড়ীত উঠিলোঁ ওলাইছোঁ আৰু ইয়াৰ পৰা বা ইমান শকত শকত মানুহখিনি উঠি আছে ক'ত বহিব পাৰিম আমি 575 আপগ্ৰেড মডেল আৰু এইটো 575 এইটো আগৰ অল মডেল ইয়াতে গোদামৰ গোটেইবোৰ ৰাখি থোৱা হৈছে ট্ৰেক্টৰে চাৰিফালে ষ্টাৰ্ট কৰি পেলাই উলিয়াই দিয়া আমাৰ গাড়ীখন এয়া আমাৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল এক্সট্ৰা চেল্ফতে এইখনে আমাৰ গাড়ীখন ওলাই নি আছে ৱাশ্বিং কৰিব ৱাশ্বিং কৰাৰ পিছত আমাৰ ডিলাৰত যাব এতিয়াতো আমি গোদামত আছোঁ গোদামৰ বাহিৰত ওলাব এতিয়া দেখা কিন্তু আমি ডিলাৰটো পালোঁ বিভিন্ন ডিলাৰটো এইজন আমাৰ নবৌ এয়াজন আমাৰ নবৌ একেলগতে অহা এইটোৱে আমাৰ ডিলাৰটো এয়া আমাৰ এতিয়া চাবিটো আমাৰ দাদাৰ হাতত দিছে আৰু দাদা এখন আমাৰ নতুন গাড়ীখন এইখনে আমাৰ গাড়ীখন এতিয়া আমাৰ ফাইনেলি ডিলাৰৰ পৰা আমাৰ হাতত গতাই দিছে আৰু ষ্টাৰ্ট হৈ আছে মানে দাদা বহুত হেঁপাহত কৰিছে এতিয়া খেতি কৰিব লাগিব দাদা আজি নতুন গাড়ীৰ নতুন অনুভৱটো জনাওক আজি ভাল লাগিছে বহুত কষ্টত লৈছোঁ হয় 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 পইচা কৰি কৰি হয় মানে টাৰ্গেট এটা আছিলে লোৱাৰ টাৰ্গেট এটা ভাল লাগিছে হয় হয় ভাইটিকো লৈ আহিলোঁ হয় ভাইটি চেনেলটো অলপ মানে চলক আৰু হয় ছাবস্ক্ৰাইব কৰক হয় আজি অলপ চাওক হয় হয় অলপ ভাল পাব হয় হয় কি হ'ব হয় হয় এইগৰাকী নবৌ আমাৰ দাদা নবৌ মানে আজি এই নতুন অনুভৱটো কওঁ নতুন গাড়ী নতুন অনুভৱ ট্ৰেক্টৰ ল'ব আহিলোঁ ভাইটিকো মাতিলোঁ এয়া এতিয়া ট্ৰেক্টৰ উলিয়াই আমি যাব লৈছোঁ এইজনে দাদা এইজনকে মানে আমি চিলাৰৰ পৰা আহিলোঁ মানে দাদাৰ লগতে গাড়ী এখন লওঁ বুলি কোৱাৰ কাৰণে এইখনে আমাৰ গাড়ীখন নতুন গাড়ীখন চিলাৰৰ পৰা আহি মানে আমি ট্ৰেইনত আহি মানে কষ্ট কৰি আহিলোঁ এখনে এখন অৱশেষত পালোঁহি লখিমপুৰ এতিয়া মানে ব'লা ষ্টাৰ্ট কৰা এতিয়া হা মই ইয়াতে যাম অ'কে এতিয়া মই মানে এখন গাড়ীতে যাওঁগৈ এতিয়া মই মানে ট্ৰেক্টৰখনত যাব লগা কথা আছিলে অলপ আগত গৈ যাম আৰু এতিয়া মানে দাদাজনে এৰি দিবলৈ মন কৰা নাই মানে এখন গাড়ীতে যাবলৈ কৈছে এতিয়া আমি এইফালৰ পৰা এতিয়া গোগামুখলৈ গুচি যামগৈ অ'কে বাই বাই